ইয়াত আজি আমি আলোচনা কৰিম ক্লাছ 2 পাৰ্ট 10। প্ৰথম প্ৰশ্ন ইয়াত দিছে, কোমোৰা কি? কোমোৰা হৈছে পাচলি। গোলাপ ফুলৰ ডালত কি থাকে? উত্তৰ কাঁইট। গোলাপ কি বোলে? গোলাপক কি বোলে? উত্তৰ ফুলৰ ৰাণী। 2 নম্বৰ প্ৰশ্ন, বানান গঢ়া। মই ইয়াত ঔকাৰ দিবলৈ কৈছোঁ তোমালোকক। ঔকাৰ মই ছাইডত দি দিছোঁ, চাই ল'বা। পিছৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। ইয়াত ৰ হ'ব আৰু ইয়াত লত আকাৰে লা। তাৰ পিছৰ প্ৰশ্ন হৈছে মিল থকা শব্দ। মই পাঠৰ মতে ইয়াত মিল থকা শব্দ লিখি দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা। তাৰ 5 নম্বৰ প্ৰশ্ন হৈছে দুবিধ পাচলিৰ নাম, আলু আৰু ৰঙালাও। পিছৰ প্ৰশ্ন হৈছে দুবিধ মাটিৰ তলত হোৱা পাচলিৰ নাম ক'বলৈ কৈছে। মই ইয়াত লিখিছোঁ আলু আৰু গাজৰ। কি ৰঙৰ গোলাপ ফুল তুমি দেখিছা? মই লিখিছোঁ ৰঙা, বগা আৰু হালধীয়া। তাৰপিছৰ প্ৰশ্ন, বিলাহীৰ নিচিনাকৈ কেঁচা এশ পাচলিৰ নাম জানোৱে আমি? গতিকে আমি জানোৱেই যে তিয়ঁহ আৰু গাজৰ। গুটিৰ পৰা হোৱা দুবিধ পাচলিৰ নাম ক'বলৈ গৈছে, মটৰ, উৰহি। বিলাহী বা কোমোৰা ছবি আঁকিব গৈছে। মই ক্লাছতে পৰা এখন ছবি দেখুৱাইছোঁ, স্কুলত কৰা ল'ৰা ছোৱালীয়ে, তাৰে এখন দেখুৱাই দিছোঁ মই।